নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত ভেনেজুৱেলা এয়াৰপৰ্টৰ এটা ৰহস্যময় ঘটনাৰ বিষয়ে ক'ম ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকে যদি মোৰ চেনেল লেটছ এনজয় এইচপি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক আৰু মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ ঘণ্টাটো বজাই দিয়ক 1915 চনত DC-4 নামৰ এখন উৰাজাহাজ নিউয়ৰ্কৰ পৰা মিয়ামিলৈ উৰা মাৰিছিল কিন্তু হঠাতে উৰাজাহাজখন কৰবাত হেৰাই গৈছিল আৰু 37 বছৰৰ পিছত অৰ্থাৎ 1952 চনত সেই উৰাজাহাজখন ভেনেজুৱেলা এয়াৰপৰ্টত লেণ্ড কৰে আৰু আচৰিতভাৱে কিছু সময় পিছত উৰাজাহাজখন আকাশলৈ উৰা মাৰে আৰু মেঘৰ মাজত লুকাই যায় এই ঘটনাটো বহুত মানুহে এটা মিছা কাহিনী বুলি ভাবে কিন্তু ঘটনাটোৰ প্ৰমাণ আছে ভিডিঅ' কমিউনিকেশ্যনত ৰেকৰ্ড হোৱা পাইলট আৰু টাৱাৰ কণ্ট্ৰলৰ মাজত হোৱা কথাই প্ৰমাণ কৰে যে ঘটনাটো 100% সত্য আৰু ডেপুটি মিনিষ্টাৰ অফ চিভিলাইজেশ্যন ৰেমন এষ্টুৱাই কৈছিল যে তেওঁৰ ছাৰ্ভিচ ৱৰ্কাৰে নিজ চকুৰে ঘটনাটো দেখিছিল উৰাজাহাজখনত থকা পাইলট আৰু যাত্ৰীসকলে তেতিয়া 1915 চন বুলিয়েই আৰু মিয়ামি বুলিয়েই ভেনেজুৱেলাত লেণ্ড কৰিছিল কিন্তু যেতিয়া তেওঁলোকে গম পালে যে এতিয়া 1952 চন আৰু তেওঁলোক আছে ভেনেজুৱেলাত তেতিয়া সিহঁত আচৰিত হৈছিল আৰু কিছু সময় পিছতেই আকাশলৈ উৰা মাৰে আৰু মেঘৰ মাজত কৰবাত লুকাই যায় এতিয়ালৈ কোনেও নাজানিলে যে 37 বছৰ সেই উৰাজাহাজখন ক'ত আছিল আৰু ভেনেজুৱেলাৰ পৰা কলৈ গ'ল সেয়া এক ৰহস্য হৈয়ে ৰ'ল কোনোবাৰ মতে কয় যে টাইম ট্ৰেভেলৰ দ্বাৰা উৰাজাহাজখন আহিছিল কিন্তু সত্য কি আজিলৈ গম পোৱা নহয় ঘটনাটোৰ বিষয়ে যদি আপোনালোকে আৰু কিবা জানে কমেণ্ট বক্সত লিখি দিব পাৰে যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত ভেনেজুৱেলা এয়াৰপৰ্টৰ এটা ৰহস্যময় ঘটনা